কিন্তু ইউপিপিএল হিচাপে আজিৰ দিনত কোনো সিট জিকাটো মই দেখিবলৈ পোৱা নাই। যদি পাই লাকিলি কোনোবা এটা দুটা পাব পাৰে। 25-26টা আমাৰ পজিটিভ হৈ আছে, আমি পাম। আৰু চৰকাৰটো আমি বনাম। কোনো বিজেপি, কোনো কংগ্ৰেছ বা কোনোবা ইউপিপিএল বা কোনোবা ইউডিএফৰ লগত আমি মিত্ৰতা নকৰিব। বিজেপিৰো বেয়া নহয়, বিজেপিও আজিৰ দিনত 10ৰ পৰা 15টা সিট পাই আছে। কিন্তু কোকৰাঝাৰ আৰু চিৰাঙত ইউপিপিএলৰ লগত হ'ব, বিজেপি বাক্সা আৰু ওদালগুৰিত বিজেপিৰ লগত হ'ব। আজি আমাৰ দেৱৰগাঁও ব্লক কমিটি বিপিএফ দলৰ কৰ্মী সভা হৈছে। ইয়দৰ, ওমেনৰ, BSU বা ফেৰেন বডি 4টা গ্ৰুপ 4টা কিবা লৈ পেলাই আজি কৰ্মী সভা, পাব্লিক মিটিং নহয়, BSUৰো আছে চব, আৰু চেলৰ আছে, আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল সব মিলাই পেলাই আমাৰ ব্লক কমিটি, দেৱৰগাঁও ব্লক কমিটিৰ কৰ্মী সভা হৈছে। তো এতিয়া হ'ল নিৰ্বাচন আহি আছে, চবেই গম পায়। পূজাৰ আগত হ'ব বুলি চবেই গম পায় আজিৰ দিনত। তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোটেই ফাৰ্ষ্টনি চেৰপাংলৈকে যিমান সমষ্টি আছে 40টাৰ ভিতৰত আমি বিপিএফে আজিৰ দিনত অন্ততঃ 25-26টা আমাৰ পজিটিভ হৈ আছে, আমি পাম। আৰু চৰকাৰটো আমিয়ে বনাম। আৰু বিপিএফে কৈ আছে যে কাৰো দলৰ লগত মিত্ৰতা নকৰিবলৈ আমি ইলেকশ্যন খেলিম। এইটো সঁচা। কোনো বিজেপি, কোনো কংগ্ৰেছ বা কোনোবা ইউপিপিএল বা কোনোবা ইউডিএফৰ লগত আমি মিত্ৰতা নকৰিব। তো আজিৰ দিনত মুঠতে বিপিএফ দলৰ যিটো পজিশ্যন খুব ভাল, মুঠতে চবতকৈ হাইষ্ট বিপিএফ দলে আজিৰ দিনত পাই আছে। আৰু বিজেপিৰ যিটো শুনি আছোঁ মই, বিজেপিৰো বেয়া নহয়, বিজেপিও আজিৰ দিনত 10ৰ পৰা 15টা সিট পাই আছে। কিন্তু ইউপিপিএল পাব না নাই এইটো মোৰ ডাউট আছে। যদি ক'ৰবা পায় এইটো লাকিলি পাব পাৰে, একটা দুটা কথা সেইটোৱে। আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত ইউপিপিএলৰ লগত হ'ব, বিজেপি বাক্সা আৰু ওদালগুৰিত বিজেপিৰ লগত হ'ব, কথা সেইটোৱে, চিধা কথা। কংগ্ৰেছ আসন নাপায়। কংগ্ৰেছে এটা চান্স আছে, যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ, আৰু ইউডিএফৰো স্কোপ নাই। ইউডিএফ কংগ্ৰেছ একে, শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে। কিন্তু ইউপিপিএল হিচাপে আজিৰ দিনত কোনো সিট জিকাটো মই দেখিবলৈ পোৱা নাই। যদি পাই লাকিলি কোনোবা এটা দুটা পাব পাৰে। বাকী সেইটোতো দল, কংগ্ৰেছো আহিব, বিজেপিও আহিব, বিজেপিও আহিছে, কংগ্ৰেছো আহিব, ইউডিএফো আহিব, চব দল আহিব। যিমান দল আহিলেও BTC অঞ্চলত আজিৰ দিনত চবতকৈ ষ্ট্ৰংটো হ'ল বিপিএফ, নেক্সটত বিজেপি। আলোচনা কৰিছে এইটোতো হ'ব। আৰু নিজকে ঠিক কৰিবৰ কাৰণে AGPৰ লগতো আলোচনা কৰিছে ইহঁতে। মই জানাত AGP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো। বিপিএফ কাৰো লগত আলোচনা কৰা নাই, অকলে নিৰ্বাচন খেলিব বাছ। সমৰ্থন দিবৰ কাৰণে AGP আৰু বিজেপি বিভিন্ন দলে নাই এইটো দুৱাৰ খোলা ৰাখিছে আপোনাৰ কোন AGP আৰু কংগ্ৰেছ আৰু বিপিএফৰ কাৰণে দুৱাৰ খোলা ৰাখিছে। দুৱাৰটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে, আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে, বিজেপিৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে। কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব। দৰ্জা চবৰে খোলা আছে, আমি জানো। কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে। চৰকাৰ অকলে। মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব, ইউপিপিএল বা বিপিএফ, তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে। এইটো নাই বিজেপিয়ে কি কৈছে, কংগ্ৰেছে কি কৈছে, ইয়াৰ লগত মতলব নাই আমাৰ। বিজেপিয়ে যেনিবা আজি CM ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে, কোনে বেছি পায় তাৰ লগত থাকিব, এইবিলাক নাই। এইটো বিজেপিৰ কথা। এইটো বিজেপিয়ে নিজৰ কথাটো ক'ব পাৰে, কোৱাৰ কি আপত্তি আছে। কংগ্ৰেছো ক'ব পাৰে এইটো কথা, কিন্তু বিপিএফে অকলে চৰকাৰ কৰিব বাছ।
আচ্ছা যিসকল নেতা তেওঁলোকক একচেপ্ট কৰিব নেকি কোন খাম্পাক নাই কাৰ কথা শুনিছে বিভিন্ন আমি নলম খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া চন্দনো আছে চন্দনো আছে যাই পেলাই ফচি এই খাম্পা আৰু চন্দনক ইউপিফিলে জাগা দিয়া মানুহ হা এইটো চবেই জানে এইটো উৰ খাৱা কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক হা আমি কাহানি নাজানে ফচি আছে এতিয়া থাক আমিতো নল'ম BPF কাৰো সহায় নোলোৱাকৈ এইবাৰ চৰকাৰ BPF কাৰো সহায় নোলোৱাকৈ অকলে নিৰ্বাচন খেলিব আৰু আমাৰ পজিশ্যনটো খুব ভাল আমাৰ নেক্সটতে BJP আছে পজিশ্যনটো UPPL নাই 4 নম্বৰ ঠিক আছে